Good morning everyone. আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 11:15 আমি আজি গৈ আছো চৰাইদেউলে চৰাইদেউ হৈছে স্বৰ্গদেউ চাওলুং চুকাফা যিজন আহোমৰ প্ৰথম ৰজা আছিল তেখেতে চৰাইদেউত নিজৰ ৰাজধানী পাতিছিল আৰু সেই চৰাইদেউতে আহোমৰ ৰজাসকলক ৰজা ঘৰৰ বিষয়াববীয়াসকলক তাতে শেষ কৃত্য সম্পন্ন কৰা হৈছিল আৰু হেবিলাকে বৰ্তমান মৈদাম ৰূপে পৰিচিত আমি যেটো মৈদাম বুলি কওঁ আৰু আমি আজি সেই মৈদাম বিলাকে চাবলৈ গৈ আছো আৰু আপোনালোকে জুনে জুনে চাবলৈ গৈছে তেওঁলোকেটো গম পায় জুনে চাবলৈ যোৱা নাই মোৰ ভিডিওৰ জৰিয়তে আপোনালোকে চাব পাৰিব বলক তেতিয়া হলে ভিডিওটো আৰম্ভ কৰো এতিয়া আমি আহি আছো চেপন সোণপুৰা ৰোডত এখন দৰিকা দলং এতিয়া পালোহি সোণপুৰা তিনিআলি আৰু সোণপুৰা তিনিআলি আমি যদি ৰাইট সাইডে যাওঁ শিৱসাগৰ টাউন পাম এতিয়া আমি লেফট সাইডে যাম আৰু সিমডুগুৰি হৈ চৰাইদেউলৈ যাব লাগিব আৰু এইখন হৈছে পানীদুৱাৰ এফালে গড়গাঁও যেটো কাৰেংঘৰ আছে এফালে যাব পাৰি আৰু এটা এন্ট্ৰেন্স আছে কাৰেংঘৰলৈ যোৱা অলপ আগত পাম আৰু এইখন বৰদুৱাৰ এফালেও গড়গাঁও কাৰেংঘৰ যাব পাৰি এইখন হৈছে গড়গাঁও মহাবিদ্যালয় গড়গাঁও কলেজ আৰু এটো হৈছে বালিঘাট তিনিআলি ইয়াৰ যদি ৰাইট সাইডে যাওঁ তেতিয়া আমি নাজিৰা যাব পাৰো আৰু গেলেকিলো এফালে যাব পাৰি এতিয়া আমি সিধা সিধি যাম এফালে সিমলুগুৰি পামগে এতিয়া আমি আহি পালোহি সিমলুগুৰি এটো এই ৰাস্তাটো আমি যেটো আহি আছো সেই ৰাস্তাটো ধোদৰালি ৰোড বুলি কয় আৰু এটো এটা তিনিআলি পাইছো ইয়াৰ লেফট সাইডে গলে লাকৱা যাব পাৰি এটো লাকৱা ৰাজগড় ৰোড হয় আৰু এতিয়া আমি যেটো আহি আছো হেতু হৈছে ধোদৰালি ৰোড আপোনালোকে যদি গুগল মেপত চাই ধোদৰালি ৰোডে দেখিব আমি চৰাইদেউ আহি পাই গলো মৈদামসমূহ চৰাইদেউ বুলি সাইনবোৰ্ডত লিখা আছে আৰু এখন তুৰণ হয় চুকাফা তুৰণ মৈদামলৈ যোৱা দুটা এন্ট্ৰেন্স আছে আৰু এটা সাইডে গেটত তলা লাগি আছে এটা সাইডে ওপেন আছে আমি তাত গৈ হুদিব লাগিব যে এটো সাইড কিয় ক্লোজ কৰি ৰাখিছে এটো হৈছে টিকেট ঘৰ আৰু এতিয়া টিকেট কাটিবৰ কাৰণে অনলাইন পেমেন্ট কৰিব লাগে 20 rupees per person আৰু তাতে বৰ্ডত লিখা আছে স্ক্যান এন্ড পে আমি পেটিএম ইউজ কৰি পে কৰিলো ইয়াতে মেইনলি মৈদামছে আছে হেবিলাক চাবলৈকে টুৰিষ্ট আহে এইবিলাক মৈদামছ ইমান বছৰ পাছতো এইবিলাক ওখ হৈয়ে আছে বহুত ওখকে তৈয়াৰী কৰিছিলে ইফালে মৈদামৰ ভিতৰত কি আছে হেতু চাব পাৰি আৰু এইবিলাকটো আগতে ওয়াল বিলাক এইবিলাক সব আগতে নিৰ্মিত হয় আৰু ইয়াতে তলত অলপ বৰষুণ দিয়া কাৰণে ইটাবিলাক অলপ পিছল হৈ আছে কাৰণে সাৱধানে আহিব লাগিব বৰষুণৰ বতৰত আহিলে পিছফালে গৈছে আৰু এটা সাইডে মৈদামৰ ভিতৰত সোমাব পাৰি কিন্তু হেতু বৰ্তমান বন্ধ হৈ আছে সেইকাৰণে আমি ইফালে যাব নোৱাৰিম অকল এটা সাইডে পাৰমিশন দিছে
মৈদাম আছে, এইটো মৈদাম, এইফালে মৈদাম আছে আৰু এইফালে ঘূৰিলেও এইটো মৈদাম আছে। আহি ভালেই লাগিলে, কিন্তু আৰু এটা চাইডে যাবলৈ আশা আছিলে, সেইফালে যাবলৈ নাপালোঁ, সেইকাৰণে অলপ দুখ লাগিছে। ইমান দূৰ আহি যদি গোটেইখিনি চাব পাওঁ তেতিয়া বেছি ভাল লাগিলে হয়। মৈদামৰ কাষে কাষে ৱাক কৰিছোঁ। আমি আচলতে শিৱসাগৰে হয়, কিন্তু তথাপিও ওচৰতে বস্তু থাকিলে কেতিয়াও চাবলৈ অহা নহয়। এলাহত থাকি যায়, কিমান দূৰৰ পৰা মানুহ এইবিলাক চাবলৈকে আহে, কিন্তু ওচৰৰ মানুহ হৈও আমি আহিব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ আজি এপাক ফুৰি আহোঁ আৰু আপোনালোককো দেখাব চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আমি এতিয়া গৈ আছোঁ মিউজিয়াম চাবৰ কাৰণে, আৰু মিউজিয়ামটোতো বন্ধ আছে, তথাপি এবাৰ চাই আহোঁ বাহিৰৰ পৰাই। এইবিলাক ৱালত, মিউজিয়ামৰ ৱালত এনেদৰে আছে কলহ, শৰাই, এইবিলাক। এইটো কাৰেং চাৰিআলি পাইছোঁ, আৰু চাৰিআলিটোৰ যদি লেফ্ট ছাইডে যাওঁ তেতিয়া পানীদুৱাৰৰ এণ্ট্ৰেঞ্চটো পামগৈ, আৰু বৰদোৱাৰ ফালে আহিলে এইটো চিধা ৰাস্তাত গৈ থাকিলে কাৰেংঘৰ পাই যাম। আহোমৰ ৰাজধানী গড়গাঁৱত স্বৰ্গদেউ শুক্লেংমুঙে 1540 খ্ৰীষ্টাব্দত কাঠ আৰু শিলেৰে এটা প্ৰাসাদ নিৰ্মাণ কৰিছিল, আৰু পাছত যেতিয়া সেই ঘৰটো সম্পূৰ্ণ নষ্ট হৈ গৈছিল, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 খ্ৰীষ্টাব্দত এই ঘৰটো পুনৰ নিৰ্মাণ কৰিছিল, আৰু সেইটোৱে বৰ্তমান কাৰেংঘৰ ৰূপে পৰিচিত। এই ঘৰটো এটা বৈশিষ্ট্য আছে কি, তলৰ মহলাটো চবতকৈ ডাঙৰ আৰু ওপৰৰ মহলাবিলাক ক্ৰমান্বয়ে ইটো মহলাতকৈ সিটো মহল সৰু হৈ ওপৰলৈকে গৈ থাকিব, আৰু ইয়াৰে তলৰ মহলাটোত চাৰিওকোণত 4টা পোহৰী কোঠা আছে। কাৰেংঘৰৰ বাহিৰৰ চাইডটো এনেকুৱা, আৰু এই ঘৰটো ক্ৰমান্বয়ে তলৰ মহলাটো বেছি বহল, তাৰপৰা ওপৰৰ ঘৰকেইটা আৰু সৰু সৰুকৈ গৈ থাকিব। এইটো কাৰেংঘৰৰ ওপৰৰ মহলালৈ যোৱাৰ পথ হয়, আৰু এতিয়া বন্ধ হৈ আছে। আহোম ৰজাৰ কাৰেংঘৰ। আজি আমাৰ চৰাইদেউ মৈদাম চোৱা হৈ গ'ল, তাৰপিছত আহি কাৰেংঘৰ চালোঁ, আৰু এতিয়া আমি ঘৰ গৈ আছোঁ, আৰু মই ব্লগটো ইয়াতে সামৰি দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত। বাই বাই।